আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি গ্ৰীণলেণ্ড। এতিয়া নেক্সট দ্বিতীয় কুৱেশ্যনটোত দিয়া আছে সিম কাৰ্ডৰ সম্পূৰ্ণ ৰূপটো হৈছে আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল। এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল মানৱ শৰীৰৰ কোনটো অংশত সৰ্বাধিক সংখ্যক হাড় আছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি হাতত। চাৰি নম্বৰ কুৱেশ্যনটোত দিয়া আছে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু। পাঁচ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক অৰ্কিড পেৰাডাইজ বুলিও জনা যায়? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। এতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰতৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি ষ্টেচু অফ ইউনিটি। 7 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি নীল নদী। নেক্সট 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বান্ধ কোনটো? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি তেহৰী ডেম। 9 নম্বৰ কুৱেশ্যনটো হ'ল 2024 চনত অলিম্পিক কোনখন দেশত অনুষ্ঠিত হ'ব? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি ৰাছিয়া। এতিয়া নেক্সট 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি আৰ্কটিক মহাসাগৰ। এতিয়া নেক্সট 11 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধৰ নাম কি? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি মেংগো বা আম। নেক্সট 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰতত মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ 8খন। এতিয়া নেক্সট 13 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰক মণিমুকুতাৰ চহৰ বুলি জনা যায়? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি হায়দৰাবাদ চহৰ। 14 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভিক্টোৰিয়া মেমৰিয়েল কোনখন চহৰত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ কলকাতা। 15 নম্বৰ কুৱেশ্যনটো হ'ল ভূমিকম্পৰ বিজ্ঞানসন্মত অধ্যয়নক কি বুলি কোৱা হয়?
আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ সেসমোলজি 16 নম্বৰ কুৱেশ্যনটো দিয়া আছে গান্ধীজীয়ে কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি 1942 চনত 17 নম্বৰ কুৱেশ্যনটো হ'ল মাটিকালি অনুসৰি বিশ্বত ভাৰতৰ স্থান কিমান আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি 7 পজিশন বা সপ্তম স্থান এতিয়া নেক্সট 18 নম্বৰ কুৱেশ্যনটো দিয়া আছে ভাৰতত বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি 1764 চনত এতিয়া 19 নম্বৰ কুৱেশ্যনটো হ'ল মূলাশংকৰ তলৰ কোনজন বিখ্যাত ব্যক্তিৰ ছদ্মনাম আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি দয়ানন্দ সৰস্বতী আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটোত দিয়া আছে পঞ্চতন্ত্ৰ নামৰ বিখ্যাত সাধুপুথিখনৰ লেখক কোন আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি বিষ্ণু শৰ্মা আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ